নমস্কাৰ। সমীৰৰ মাজে মাজে অৰ্থাৎ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া উন্নত গাঁও জমচম নেপালত পৰে আৰু ইয়াৰ পৰা ৰাণীপোতা পাহাৰলৈ আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম। আহকচোন আমি গৈ থাকোঁ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকোঁ আৰু কিছু কথাও আমি কৈ গৈ থাকোঁ। নেপালৰ মুষ্টাং খোৰাংলা পৰ্বতৰ পাছৰ তলত আৰু মুক্তিনাথ উপত্যকাত অৱস্থিত মুক্তিনাথ ধাম হিন্দু আৰু বৌদ্ধ উভয়ৰ বাবে পবিত্ৰ বিষ্ণু মন্দিৰ। হিন্দু ধৰ্মৰ 108খন দিব্য মন্দিৰৰ ভিতৰত অন্যতম এয়া মন্দিৰ আৰু ভাৰতৰ বাহিৰত অৱস্থিত একমাত্ৰ দিব্য মন্দিৰ। সাগৰ পৃষ্ঠৰ পৰা 12,540 ফুট ওপৰত মুক্তিনাথ ধামৰ এটা ধৰ্মীয় আখ্যান আছে। আপোনাৰ আখ্যানটো অকণমান মই কৈ দিছোঁ। এবাৰ গুৰু বৃহস্পতি আৰু দেৱৰাজ ইন্দ্ৰ দেৱাদিদেৱ মহাদেৱক লগ কৰিবলৈ আহিছিল। মহাদেৱে ইন্দ্ৰৰ পৰীক্ষা ল'বলৈ বুলি তেওঁলোকে অহা বাটত এজন অঘৰী সন্যাসী হৈ বহি আছিল আৰু তেওঁ বাট এৰি দিয়া নাছিল। ইন্দ্ৰই বাট এৰি দিবলৈ তেওঁক বাৰম্বাৰ অনুৰোধ কৰিছিল আৰু এটা সময়ত তেওঁ দেৱৰাজ ইন্দ্ৰই বহু কটু কথা কৈ তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ ওলাইছিল। এই কথাতেই দেৱাদিদেৱ মহাদেৱৰ খং উঠে আৰু খং উঠাৰ লগে লগে তেওঁৰ ত্ৰিনেত্ৰ খোল খাই তাৰ পৰা অগ্নিপিণ্ড ওলায়। লগে লগে বৃহস্পতি, ব্ৰহ্মা আৰু বিষ্ণুৰ হস্তক্ষেপত ইন্দ্ৰৰ প্ৰাণ ৰক্ষা পৰিছিল যদিও যিটো উল্কাপিণ্ড তেওঁৰ ত্ৰিনেত্ৰৰ পৰা ওলাই গৈছিল সেইটো গৈ 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 সাগৰত পৰিছিলগৈ আৰু সাগৰে সেইটো এটা মানৱ ৰূপত ৰূপান্তৰিত কৰি এটা ল'ৰা সাগৰৰ পুত্ৰ হিচাপত তেওঁক ৰাখিছিল আৰু নাম দিছিলে জলন্ধৰ। এটা সময়ত জলন্ধৰ ডাঙৰ দীঘল হ'ল আৰু ডেকা বয়সত অসুৰ কালনবীৰ সুপুত্ৰী বৃন্দাৰ লগত বিবাহ হ'ল। যিহেতু জলন্ধৰ শিৱৰ ত্ৰিনেত্ৰৰ পৰা উৎপত্তি, তেওঁ অপৰিসীম শক্তিশালী আছিল আৰু বিভিন্ন যুদ্ধত তেওঁ আনকি বিষ্ণুকো যুদ্ধত পৰাজিত কৰি লক্ষ্মী দেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল। তেওঁ ইমানেই অসুৰ আছিল। তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে যে তুমি যিহেতু সাগৰৰ পৰা উৎপত্তি আৰু ময়ো সাগৰৰ পৰা উৎপত্তি, সেই সম্বন্ধত সাগৰ আমাৰ পিতৃ আৰু আমি দুয়ো হ'লোঁ ভাই ভনী। তেতিয়া জলন্ধৰে লক্ষ্মী দেৱীক বিয়া নকৰালে, কিন্তু তেওঁৰ অত্যাচাৰ নকমিল। তেওঁ অত্যাচাৰ ইমানেই আগবাঢ়ি গৈছিল, শেষত গৈ 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 তেওঁ কৈলাশত চকু দিলে। কৈলাশ আক্ৰমণ কৰিবলৈ আহি তেওঁ দেখিলে পাৰ্বতীৰ ৰূপ দেখি তেওঁ মোহিত হৈ তেওঁ পাৰ্বতীক বিয়া কৰাবলৈ প্ৰস্তাৱ দিলে। কিন্তু পাৰ্বতী সেইটোত মান্তি নহ'ল আৰু তেওঁ কটু কথা শুনাই পঠিয়াই দিলে। তাৰপিছতে উপায় নাপায় জলন্ধৰে কৰিলে কি, দেৱাদিদেৱ মহাদেৱৰ ৰূপ ধৰি পাৰ্বতীৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। কিন্তু পাৰ্বতীয়ে যেতিয়া গম পালে এই মহাদেৱ নহয়, এয়া হ'ল জলন্ধৰ, তেতিয়া পাৰ্বতীয়ে কালীৰ ৰূপ ধৰে আৰু কালীৰ ৰূপ ধৰি জলন্ধৰৰ লগত যুদ্ধ কৰে। যুদ্ধ কেইবাদিনো চলাৰ পিছত যেতিয়া পাৰ্বতী যুদ্ধত জয়ী হ'ব পৰা নাছিল, তেতিয়া মহাদেৱো গৈ তাত পাৰ্বতীক সহায় কৰিছিল। মহাদেৱেও কেইবাদিনো যুদ্ধ কৰি যেতিয়া জলন্ধৰক পৰাস্ত কৰিব নোৱাৰিছিল, তেতিয়া বিষ্ণুৱে ধ্যান কৰি গম পালে যে নহয়, সতী বৃন্দাৰ সতীত্ব গুণতহে জলন্ধৰ পৰাজিত হোৱা নাই বা জলন্ধৰৰ মৃত্যু হোৱা নাই। গতিকে বিষ্ণুৱে বুদ্ধি কৰি মায়া কৰি জলন্ধৰৰ ৰূপ লৈ সতীৰ সতীত্ব ধৰ্ম নষ্ট কৰে আৰু তাৰপিছতেই মহাদেৱে জলন্ধৰক বধ কৰিবলৈ সক্ষম হয়। পিছত যেতিয়া গম পালে, বৃন্দাই গম পালে, বৃন্দা মানে তুলসী দেই, আমি যদি তুলসী বুলি কওঁ, তুলসী, বৃন্দাৰ আইতাৰ নাম তুলসী। তো বৃন্দাই যেতিয়া গম পালে যে এই জলন্ধৰ নহয়, এইটো জলন্ধৰৰ ৰূপ ধৰি থকা কোনোবা দেৱতা বা দানৱ, তেতিয়া তেওঁ শাপ দিলে যে শাপ দিবলৈ উদ্যত হ'ল। উদ্যত হোৱাৰ লগে লগে বিষ্ণুৱে নিজৰ ৰূপ ধৰিলে। তেতিয়া ক'লে, বিষ্ণু তুমি এইটো মোক কৰিলা, তুমি এইটো বেয়া কাম কৰিলা, এই কামটোৰ কাৰণে তোমাক মই অভিশাপ দিছোঁ। এতিয়াৰ পৰা তুমি
এটা পোক পতংগই খাই থকা এটা শিলত পৰিণত হ'বা, যিটো শিলক পোক পতংগ অনবৰতে আঁকোৰি থাকিব, কামুৰি থাকিব। এই বুলি কৈ সাপ দিলে, কিন্তু বিষ্ণুৱে বৃন্দাক সাপ নিদিলে, ওলোটাই তেওঁক আশীৰ্বাদহে দিলে যে বৃন্দা, যিটো হৈছে নিয়তিৰ কৰ্মৰ ফলতেই হৈছে, আৰু তুমি সাপ দিছা, মই তোমাৰ সাপ মানি লৈছোঁ, কিন্তু তুমি নহ'লে মোৰ পূজা অসম্ভৱ। তোমাক লৈ পূজা কৰিলেহে মোৰ পূজা সাৰ্থক হ'ব বুলি তেওঁ কৈছিল। আৰু সেই তেতিয়াৰ পৰাই বিষ্ণু তাতে জীৱন্ত শিলাত পৰিণত হয়। যিটো ওচৰত যিটো নদী আছে সেইটো কালিগণ্ডকী নদী অসুৰ কন্যা বৃন্দাই ইয়াতে মুখ্য প্ৰাপ্তি লাভ কৰে। তেওঁ অসুৰ কন্যাৰ পৰা গৈ তুলসীলৈকে পৰিৱৰ্তিত হ'ল, আৰু তেওঁ জীৱনৰ পৰা মুক্তি পালে, আৰু সেয়ে ইয়াৰ নাম হ'ল মুক্তিনাথ ধাম। এয়া আমি ৰাণীপোতা গাঁও পালোহি, আৰু ইয়াৰ পৰাই আমাৰ পদযাত্ৰা আৰম্ভ মন্দিৰলৈ বুলি। মন্দিৰৰ দুৱাৰৰ পৰা মূল তোৰণৰ পৰা প্ৰায় 300 চিৰি পাৰ হৈ গৈ মূল মন্দিৰটো পোৱা যায়। এইবোৰ নতুনকৈ গঢ় লৈ উঠা গাঁও, ৰাণীপোতা গাঁও নতুনকৈ গঢ় লৈ উঠিছে। ওপৰলৈ যাবলৈ ঘোঁৰা পালকিৰো বন্দোবস্ত আছে। যিসকলে নোৱাৰে তেওঁলোকে ঘোঁৰাত যাব পাৰে বা পালকি ল'ব পাৰে। এইখন মূল তোৰণৰ পৰাই আৰম্ভ হৈছে প্ৰায় 300 চিৰি। এই 300 চিৰি বগাই গ'লেই আমি মুক্তিনাথ ধাম পাম। এই মন্দিৰটোৰ ওপৰত দেখা গৈছেই। এয়া মন্দিৰৰ 108টা পবিত্ৰ পানী। ইয়াত 2টা পুখুৰী আছে। ইয়াৰ নিয়ম হ'ল, ইয়াত আহি 2টা পুখুৰীত গা তিয়াই এই 108টা পবিত্ৰ জলধাৰাৰ তলত গা ধুব লাগিব, আৰু তাৰপিছতহে মন্দিৰত প্ৰৱেশৰ কাৰণে অনুমতি দিয়া হয়। এইখিনিতে কওঁ, আজি ঠাণ্ডা। মোবাইলে দেখাইছে মিনিমাম 1 ডিগ্ৰী, মেক্সিমাম 6 ডিগ্ৰী। তথাপিতো গাটো তিয়াবই লাগিব। সেয়ে কাপোৰ সলাই কুণ্ডত নামিলোঁ। কুণ্ডত নামি গা ধুই এই 108টা জলধাৰা, ইমান ঠাণ্ডা পানী, 108টা জলধাৰাত গা ধুই আহি মন্দিৰত আমি বাবাৰ দৰ্শন কৰিবলৈ শাৰী পাতি থিয় হৈছোঁ। বাবাৰ দৰ্শন কৰিলোঁ। এয়া এইজন মোৰ বন্ধু। এই বন্ধুৰ কথাও মই ক'ব লাগিব। এওঁলোক আচলতে তিব্বতৰ অৰিজিনেলি নেপালৰ মানুহ আছিলে। তেওঁলোকে এইবাৰ 7মবাৰৰ বাবে ইয়াতে আহিছে। মোক অকলশৰীয়া দেখি মোৰ লগতে চিনাকি হ'ল, বন্ধু হ'ল। মোৰ কাৰণে ভগৱান স্বৰূপেই হৈছে। প্ৰত্যেকটো কথাতে তেওঁলোকে মোক সহায় কৰিছে। ইয়াৰ নীতি নিয়মবোৰ বুজাই দিছে ধুনীয়াকৈ সাৱলীল ভাষাত। গতিকে তেখেতসকলক মোৰ বহুত বহুত ধন্যবাদ মোৰ পৰা থাকিল। এতিয়া তাৰ পৰা উভতি আহি আমি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া উভতনি যাত্ৰা। এয়া চাওক, কালিগণ্ডকী নদীৰ বুকু, আৰু নদীৰ বুকুৰ এয়া শিল। ইয়াত কোনো ৰাস্তা নাই। এই নদীৰ শিলৰ ওপৰেৰে ধলং পটংকৈ গাড়ীবোৰ আগবাঢ়ি গৈ আছে। আৰু আচৰিত কথা এটা মই কওঁ, ডাঙৰ কথা, শালিগ্ৰাম শিল আমাৰ হিন্দুৰ বহুত পূজ্য শিল। শালিগ্ৰাম শিলেৰে দেৱ দেৱীৰ মূৰ্তি বনায়। এই শালিগ্ৰাম শিল কিন্তু কালিগণ্ডকী নদীতহে পায়, বেলেগত নাপায়। এয়া চাওক ৰাস্তা। এয়া এই নদীৰ বুকু। এইখন ইমান বহল বুকু, চাৰিওফালে পাহাৰ
ঠায়ে ঠায়ে আপোনাৰ বৰফৰ কি কয় হিমবাহ। আহকচোন আমি এই ৰাস্তাৰে গৈ গৈ ৰাস্তাৰ কষ্টখিনিও অনুভৱ কৰক আৰু ইয়াৰ সৌন্দৰ্যও অনুভৱ কৰক। ড্ৰাইভাৰে নিজ খুচিমতে তেওঁলোকৰ নেপালী গান সুন্দৰভাৱে লগাইছে। মানে গাড়ীও নাচি আছে, ড্ৰাইভাৰো নাচি আছে আৰু গানো নাচিব লগা গান। ভাৰতীয় সৈন্যসকলে আগবাঢ়ি আহি আছে। তেওঁলোকৰ ইয়াৰ পৰা আৰু 14 কিলোমিটাৰ দূৰত কেম্প আছে। তেওঁলোকে এইটো পাহাৰৰ ট্ৰেকিং কৰি আছে, ট্ৰেকিং কৰা বুলি কয়। ট্ৰেকিং কৰি গৈ আছে। প্ৰায় 200 সেনা জোৱান খোজকাঢ়ি গৈ থকা দেখিবলৈ পাইছোঁ। বাইকাৰ্ছৰ উৎপত্তিয়া স্বভাৱ অকল অসমত ভাৰততে নহয়, ইয়াতো আছে। এইবোৰ দৰ্শনাৰ্থী।
ধন্যবাদ জনাবৰ কিবা পুণ্যৰ ফলতহে মই আহি এয়া ধাম পালোহি। তেখেতক শতকোটি নমস্কাৰ আৰু আপোনালোককো মোৰ নমস্কাৰ।